বন্ধু বান্ধৱী প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আজি মই অলপ টপিকটো বেলেগকৈ লৈ আহিছোঁ। টপিকটো হ'ল বানপানী সমস্যাৰ কিছু সমাধান। অসমৰ প্ৰায়বোৰ জিলাতেই বানপানীত কাৰোবাৰ ঘৰৰ ভেটি ডুবু অৱস্থা, কাৰোবাৰ ডুব গৈছে আৰু কাৰোবাৰ ডুব যোৱাৰ পিছত শুকাই গৈছে। যদি আপোনাৰো এনেকুৱা হৈ আছে তেতিয়াহ'লে মোৰ আজিৰ এই ভিডিঅ'টো চাওক, কাৰণ আপোনাৰ ঘৰত নিশ্চয় যান্ত্ৰিক বাহন, ইলেক্ট্ৰনিক সামগ্ৰী, টিভি, ফ্ৰিজ, মাইক্ৰ' অভেন, কম্পিউটাৰ, এচি আদি কিবা নহয় কিবা আছে। বানপানীৰ দিনকেইটাত এইবোৰৰ প্ৰতি চিন্তা আপোনাৰ এটা নিশ্চয় আছে। বানপানীৰ দিনকেইটাত এইবোৰ বস্তুৰ প্ৰতি আপুনি কেনেকৈ সজাগ হ'ব লাগে, মই আজি এই ভিডিঅ'টোত আপোনাক জনাম। মোৰ নাম প্ৰাঞ্জল আৰু আপুনি চাই আছে টেকনিকেল এম্বিয়াছ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ ঘৰৰ ভেটিত বানপানী সোমোৱাৰ আগত কি কৰিব আৰু সোমোৱাৰ পিছত কি কৰিব আৰু বানপানী শুকাই গ'লে আপুনি কি কৰিব, এই গোটেইখিনি কথা আপোনাক মই আজি জনাম। প্ৰথমতে আহিছোঁ বানপানী সোমোৱাৰ আগত আপুনি কি কৰিব। চাওক, আপোনাৰ ঘৰৰ ভেটিত বানপানী সোমোৱাৰ অকণমান হ'লেও যদি সন্দেহ আছে তেতিয়াহ'লে আপোনাৰ বাহনখন এঢলীয়া ঠাইত 1 নম্বৰ গিয়াৰত দি ৰাখি থোৱাৰ চেষ্টা কৰক আৰু চকাৰ দুইফালে এনেকুৱা বস্তু দি ৰাখক যাতে পানী পালেও বাহনখন নিৰ্দিষ্ট ঠাইৰ পৰা পিছলি নাযায়। আৰু বাহনখনৰ ইঞ্জিনৰ পৰা ধোঁৱা ওলোৱা যিটো নলী আছে, এই নলীৰ মুখখন প্লাষ্টিকেৰে এনেকৈ মেৰিয়াই আপুনি বন্ধ কৰক যাতে পানী পালেও পানী সোমাই যাব নোৱাৰে। যদি 4চকীয়া বাহন তেতিয়াহ'লে গ্লাছকেইখন সম্পূৰ্ণকৈ উঠাই আপুনি দৰ্জাখন ভালদৰে বন্ধ কৰি ৰাখক। বানপানী হোৱাৰ আগত আপুনি ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষেত্ৰত আপুনি প্ৰথমতে ঘৰৰ আৰ্থিংটো ভালদৰে চেক কৰক। যদি ঘৰৰ যিকোনো ৰুম এটাৰ আৰ্থিং বেয়া আছে তেতিয়াহ'লে টেকনিচিয়ানৰ দ্বাৰা আপুনি সোনকালে ঠিক কৰি লওক। ঘৰৰ ফ্ল'ৰৰ পৰা দূৰত্ব কম থকা ছুইচ ব'ৰ্ড, চকেট ব'ৰ্ড বা তেনেকুৱা ইলেক্ট্ৰিক কানেকশ্যন ডিছকানেক্ট কৰি ৰাখক। ঘৰত টৰ্চ লাইট, কেৰাচিন আদি ভালদৰে মজুত ৰাখক। বানপানী পোৱাৰ আগত আপোনাক মই সজাগতাখিনি জনালোঁ। যদি বানপানী সোমাই গৈছে তেতিয়াহ'লে কি কৰিব চাওক, আপুনি বাহনখন কেতিয়াও ষ্টাৰ্ট নিদিব আৰু বেটেৰীটো আপুনি খুলি ৰাখক। যদি বেটেৰীটো খুলিব নোৱাৰে তেতিয়াহ'লে তাৰ পজিটিভ আৰু নিগেটিভ ক্লেইম দুয়োটাই খুলি ৰাখক। আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষেত্ৰত আপুনি প্ৰথমতে ঘৰৰ মেইন ছুইচটো অফ কৰক। তাৰপিছত টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন, এচি, কম্পিউটাৰ, মাইক্ৰ' অভেন, মিক্সাৰ গ্ৰাইণ্ডাৰ আদি যিমানবোৰ আছে সকলোবোৰ বৰ্ডৰ পৰা আনপ্লাগ কৰি ৰাখক। আৰু আপোনাৰ মোবাইলটো ইমাৰ্জেঞ্চি নহ'লে ছুইচ অফ ৰাখি চাৰ্জাৰৰ সৈতে কণ্টেইনাৰ এটাত ভালদৰে ৰাখি থওক যাতে পানী সোমাব নোৱাৰে। আৰু যদি আপোনাৰ বানপানী শুকাই গৈছে তেতিয়াহ'লে বাহনখন আপুনি বাহিৰৰ পিনে আৰু ভিতৰৰ পিনে ভালদৰে শুকাবলৈ দিয়ক। তাৰপিছত বাহনখন ভালদৰে চাফা কৰক আৰু আপুনি প্লাষ্টিক মেৰিয়াই ৰখা নলীটোৰ পৰা প্লাষ্টিকখিনি আঁতৰাই বেটাৰী ক্লেইমবোৰ লগাই আপুনি বাহনখন 15-20 মিনিট সময় ষ্টাৰ্ট কৰি ৰাখক। আৰু চলোৱাৰ আগত প্ৰধানকৈ চাব লগা বস্তু এটা হ'ল ব্ৰেক। যদি চকাৰ ব্ৰেক ছিষ্টেমত পানী পাইছে তেতিয়াহ'লে ইয়াৰ পৰা আপোনাৰ ডাঙৰ বিপদ হ'ব পাৰে। গতিকে চকা খুলি আপুনি টেকনিচিয়ানৰ দ্বাৰা ব্ৰেকটো পাৰিলে এবাৰ চেক কৰি লওক। যা হওক, মই আশা কৰিছোঁ আপুনি বানপানীৰ সজাগতাখিনি ভালদৰে ল'ব পাৰিব। আপুনি এটা বস্তু চাওক, মানুহে কিমান কষ্ট কৰি ডাউন পে'মেণ্টখিনি যোগাৰ কৰি বাকী টকাখিনি বেংকৰ পৰা ঋণ লৈ এখন গাড়ী কিনে আৰু সেই গাড়ীখনে এটা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ পথ হৈ পৰে। আৰু কৰোণা ভাইৰাছৰ সময়ত আপুনি নিজেই দেখিছে, যি মানুহে দুবেলা দুসাঁজ মিলাব নোৱাৰে সেইবোৰ মানুহে ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত লকডাউনৰ সময়ত অনলাইন ক্লাছ কৰাৰ বাবে 8-10 হাজাৰ টকা যোগাৰ কৰি এটা স্মাৰ্টফোন কিনিছে। গতিকে এই বানপানীৰ সময়ত সেই পৰিয়াল চলোৱা গাড়ীকেইখন যদি বেয়া হয়, এনেকৈ কষ্ট কৰি স্মাৰ্টফোন কিনা মোবাইলবোৰ যদি বেয়া হয় তেতিয়াহ'লে সিহঁতৰ কেনে লাগিব আপুনি নিজেই ভাবক। গতিকে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক যাতে আপোনাৰ এইখিনি সহায়ে বানপানীৰ সময়ত তেখেতসকলৰ গাড়ী, মোবাইলবোৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে। আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।